অসম বুলি নহয়, অসম আমাৰ ভাৰতবৰ্ষ বুলি নহয়, ৱৰ্ল্ড আমাৰ হেৰি ইণ্ডিজিনিয়াছ ডে আছিলে, খিলঞ্জীয়া আমাৰ ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডে আছিলে। গতিকে আমি আমাৰ অৰ্গেনাইজেশ্যন ফালৰ পৰা আমি আপোনালোকৰ পৰা তোমালোকৰ কাৰণে কিবা এটা আমি দিব বিচাৰিছোঁ। বেছি আমি দিব নোৱাৰোঁ, কিন্তু এইটো প্ৰগ্ৰামৰ দিশৰ পৰা এইটো প্ৰগ্ৰামৰ নামৰ পৰা আমি আপোনালোকৰ পৰা কিবা এটা দিব বিচাৰিছোঁ। দুই এটা বা কলম দিব পাৰিছোঁ দেই। গতিকে চবেই গম পায় আজি কি দিন হয়, আজিতো কি তাৰিখ হয়, 9 আগষ্ট। 9 আগষ্ট মানে প্ৰত্যেক বছৰ মানে আমি আমাৰ খিলঞ্জীয়াৰ মানে এটা দুয়েটৰ পৰা এটা আমি ঠিক কৰা হৈছে যে আমি আজিহে আমি পালন কৰিব লাগে। আমি খিলঞ্জীয়া জাতি যিমান আছে ব'ল্ড ইণ্ডিজিনিয়াছ ডে বুলি কয়। আজি 32nd হেৰি হৈছিল মানে চেলিব্ৰেট কৰা দেই। চব কিন্তু গ্ৰীষ্মৰ আগত হেৰি opportunity tungkeba angma ane pini ke bol indonesia ni pati tolong si dan kantongan ini sembari kuning penan de nele ilmu kalau ini Next. Next. বুক বহি কলম এইবোৰ দিলে, ইয়াৰ কাৰণে আমি বহুত তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰ তেনেই পিছপৰা অঞ্চলৰ আৰু তেখেতসকলকে যি এনাৰ্জি দিছে, এনকাৰেজ কৰিছে, ইয়াৰ কাৰণে আমি তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখোঁ আমি তেখেতসকলৰ পৰা আৰু সহায় সহযোগিতা পাম আৰু আমাৰ স্কুলখন যাতে আৰু আগবাঢ়ি যায় আৰু আমাৰ ল'ৰা ছোৱালীবোৰেও যাতে আৰু উন্নতি কৰিব পাৰে, ইয়াৰ বাবেই আমি আশা ৰাখিছোঁ। ভৱিষ্যতে তেনেকৈ যেনে তেখেতসকলে আমাক সহায় সহযোগিতা আমাৰ শৈক্ষিক উন্নয়নৰ বাবে সহায় সহযোগিতা আগবঢ়ায়।